खुलुमबाय बयनिसिमबो दाना बे समाव बेलासिनि गोजोननाय आरो अननायखौ साफ्रोम आंनि चेनेल नायगिरि साफ्रोमनिसिमबो बे समाव गिबियावनो बावहरग्रोनाय जाबाय दाना आं बे समाव नोंथांनि थाखाय मोनसे आपडेट दानो फैदों बे जाहैबाय जे फैगौ बे दाननि एप्रिलनि 9 खालारखालि जे बुहुमाव मोनसे सोमोनांथाव मोनसे घटना जानो थांगासिनो दं बिनि माखासे आपडेटखौ आं नोंथांमोननो होनो सानदों नोंथांमोनाबो गोसो दंब्ला अननानै नायलांदो मानोना बेखौ बे एप्रिल दाननि 2024 मायथाइनिनो नैबे सोलिफु एप्रिल दाननि 9 खालारखालि जे बुहुमाव मोनसे सोमोनांथाव जाथाय जानो थांगासिनो दङ बेखौ जों गोबां बोसोराव जों नुदोंमोन जेब्ला जों गोलैदोंमोन बे समाव जों नुदोंमोन माने सान मन'नाय होननानै बुङो दा बेबायदिनो 8 एप्रिलावहाय सान मन'नाय जानो थांगासिनो दं दा बेखौ नोंथांमोनाबो हयथ' गोबाङानो असमिया रावखौ बुजिनो हाखायो दा बेनिखायनो आं नोंथांमोननो शेयार खालामनो सानबाय जायखिया भिडिअखौ मोजां मोनदोंब्ला अननानै नायलांदो हयथ' जोंनि आसामनि साफ्रोमबो 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী 50 বছৰ পিছত পুনৰ বিৰল মহাজাগতিক পৰিঘটনা 8 এপ্ৰিলত ঘটিব গৈ আছে ভয়ংকৰ ঘটনা দিনৰ 2 বজাতে অন্ধকাৰ হৈ পৰিব পৃথিৱী ইয়াৰ ফলত কি ঘটনা ঘটিব পাৰে জনাইছো সবিশেষ ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী 50 বছৰ পিছত বিৰল মহাজাগতিক পৰিঘটনা বন্ধু-বান্ধৱীসকল 8 এপ্ৰিলত বিৰল সূৰ্যগ্ৰহণ দিনৰ 2:12 নেদেখা হ'ব সূৰ্য 7 মিনিট 14 ছেকেণ্ডৰ সময় অন্ধকাৰ হৈ পৰিব গোটেই পৃথিৱী 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব ক'ত পৰিব ইয়াৰ বিশেষ প্ৰভাৱ ক'ত অন্ধকাৰ হৈ পৰিব পৃথিৱী সবিশেষ জনাইছো 4 এপ্ৰিলত বছৰটোৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ ইয়াৰ আগতে এনেকুৱা দীৰ্ঘতম সূৰ্যগ্ৰহণ হোৱা নাই আজিৰ পৰা 10-12 বছৰ মান আগতে এবাৰ সূৰ্যগ্ৰহণ হৈছিল দিনৰ ভাগতে অন্ধকাৰ হৈ পৰিছিল কিন্তু মাত্ৰ 1 মিনিটৰ ভিতৰতে আকৌ সূৰ্যগ্ৰহণটো নাইকিয়া হৈ গৈছিল কিন্তু এইবাৰ 8 মিনিটত এইবাৰ 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী এটো প্ৰায় 50 বছৰ পিছতে এটা বিৰল মহাজাগতিক পৰিঘটনা বুলি ক'ব লাগিব ইয়াৰ পিছতে আৰু 50 বছৰৰ ভিতৰতে এনেকুৱা ধৰণৰ দৃশ্য দেখা নাপাব বিশ্ববাসীয়ে 8 এপ্ৰিলত বছৰটোৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা দৃশ্যমান হ'ব গ্ৰহণটো 2024 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী आरो बेजों लोगोसे नोंथांमोननिसिम आरो मोनसे आपडेट होनो सानबावदों बे जाबाय जोंनिनो सोलिफु सरकारनि मानगोनां अफिसियेल हान्जानि केबिनेट मन्थ्रि एस.डि. ब्रह्म सारा बे बिपिएफ हान्जाखौ मा बुंदों बिथाङा बुंदों माने बिपिएफनि साफ्रोमबो सानथ्रिफ्रा खारजोब्बाय होनना बुंदों दा কালিও হাগ্ৰামা মহিলালৈ কৈছে দুখন এখন তেওঁলোকৰ নিশ্চিত বুলি কৈছে এই ক্ষেত্ৰত কি ক'ব এটা কথা কওক মানে হাগ্ৰামাৰ সেনাপতিটো চব পলাল এটা তেওঁ এজন ৰজা আছিলে ৰাজত্ব হেৰাল কিন্তু তাৰ সেনাপতিবিলাকতো চব পলাল এজনো নাই সেনাপতিও নাই সেনাও নাই কেনেকৈ যুদ্ধ কৰিব তৰোৱালটোতো মানে দুয়োফালে ধাৰো নাই জঙো নাই কেনেকৈ যুদ্ধ কৰিব তেওঁ সেইকাৰণে হাগ্ৰামা আজি আমাৰ কাৰণে ফেক্টৰী নহয় তেওঁ এনেই যোদ্ধা মানুহ হয় ঠিকেই উগ্ৰপন্থী আছিলে হাতত অস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিছিলে এই নেচাৰটো থাকি যায় আৰু অলপ যোদ্ধা আৰু সি মানে যুঁজিবলৈ চেষ্টা কৰে তাৰ কাৰণেতো তেওঁক মানে ক'বই লাগিব যে ই মানে অকলে যোদ্ধা হিচাপে যুঁজি আছে কিন্তু তাৰ সেনাপতি দায়ে বায়ে থকা কোনো মানুহ নাই এতিয়া মানে দুৰ্গা দাস বড়োৰ নিচিনা তেওঁ আন্দোলনৰ লগত কোনো লিংকে নাছিলে হায়াৰ কৰি আনিছে সেনাপতি হিচাপে হীৰা সলনি আৰু জোনদাস দুজন হৈছে